Hey everyone, welcome to Disa Learning YouTube channel. আপোনালোক সকলোকে Disa Learning YouTube চেনেললৈ স্বাগতম জনাইছো। আমি ক্লাস 10 ইংলিশ লিটারেচাৰৰ সেকেন্ড চ্যাপ্টাৰ নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম এই চ্যাপ্টাৰটো আমি আলোচনা কৰি আছিলো। ইতিমধ্যে আমি এই চ্যাপ্টাৰটোৰ লাইন বাই লাইন অৰ্থাৎ প্যাৰাগ্ৰাফ হৈছে আমি অসমীয়া অনুবাদ আমি আলোচনা কৰিছো। লগতে আমি এই চ্যাপ্টাৰটোৰ পাঠৰ যিবিলাক কোৱেশ্চন আনসাৰ আছে টেক্সচুৱেল কোৱেশ্চন আনসাৰ এইবিলাক আমি আলোচনা কৰিছো। গতিকে আজি আমি আলোচনা কৰিম এই চ্যাপ্টাৰটোৰ এডিশনাল কোৱেশ্চন এণ্ড আনসাৰ অতিৰিক্ত কিছুমান প্ৰশ্ন আৰু উত্তৰ। গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমি এই চ্যাপ্টাৰৰ প্ৰথম কোৱেশ্চনটো চাব যাম। যেহেতু এই চ্যাপ্টাৰটো নেলসন মান্ডেলা লং ৱাক টু ফ্ৰীডম নেলসন মান্ডেলাৰ বিষয়ে আছে। নেলসন মান্ডেলা কিদৰে তেওঁ সাউথ আফ্ৰিকালৈ স্বাধীনতা আনিছিলে। গতিকে আমি প্ৰথম কোৱেশ্চনটো হ'ব হু ৱাজ নেলসন মান্ডেলা। নেলসন মান্ডেলা কোন আছিলে? নেলসন মান্ডেলা আছিলে সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেসিডেন্ট। তাৰ প্ৰকৃত নাম নেলসন ৰলিহলাহলা মেণ্ডেলা। আৰু কি সেকেন্ড হু ৱেৰ কামিং এণ্ড ফৰ হোৱাট বিফৰ দ্য ইনগ্ৰেশ্যন। কৈছে সেই উদ্বোধনৰ দিনাখনৰ পূৰ্বে কোন কোন আহিছিলে আৰু কিয় আহিছিলে। কোন আহিছিলে? ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ ৱেৰ কামিং টু পে দিয়াৰ ৰেছপেক্ট বিফৰ দ্য ইনগ্ৰেশ্যন। কৈছে বিভিন্ন দেশৰ সন্মানীয় ব্যক্তি আৰু ৱৰ্ল্ড লিডাৰ্ছবিলাক উদ্বোধনৰ পূৰ্বে সিহঁতৰ সন্মান দিবলৈ আহিছিলে। হোৱাট হেপেন অন দ্য ইনগ্ৰেশ্যন। কৈছে সেই উদ্বোধনীৰ দিনাখন কি হৈছিলে। On the inauguration, the first ever democracy and non-racial government was installed as a victory of good or evil. কৈছে সেই ইনগ্ৰেশ্যনৰ দিনাখন এনেকুৱা এটা গণতন্ত্ৰ গঠন হৈছিলে য'ত নেকি কোনো বৰ্ণ বৈষম্য নাছিলে। Who accompanied Nelson Mandela on the inauguration? Jinani, the daughter of Nelson Mandela, accompanied him on the inauguration. যে নেলসন মান্ডেলাৰ জীয়েক জিনানিয়ে নেলসন মান্ডেলাৰ লগত সেই ইনগ্ৰেশ্যনৰ দিনা সংগ দিছিলে। Who took the oath before Mandela for what? কৈছে মেণ্ডেলাৰ আগত কোনে শপত গ্ৰহণ লৈছিলে। মিষ্টাৰ ডি ক্লাৰ্ক এণ্ড মিষ্টাৰ থাবো বিকি took oath before Nelson Mandela as the second and first deputy president respectively. কৈছে মিষ্টাৰ ডি ক্লাৰ্ক আছিলে প্ৰথম প্ৰেসিডেন্ট আছিলে, ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট, আৰু থাবো বিকি আছিলে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট। তাৰপিছত কি কৈছে হোৱাট ডিড দ্য পিপুল অফ সাউথ আফ্ৰিকা এচিভ এট লাষ্ট। কৈছে যে সাউথ আফ্ৰিকাৰ মানুহে অৱশেষত কি লাভ কৰিছিলে। দি পিপুল অফ সাউথ আফ্ৰিকা এচিভ দিয়াৰ পলিটিকেল ইমানচিপেশ্যন এট লিষ্ট। যে সাউথ আফ্ৰিকাৰ মানুহবিলাকে অৱশেষত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ লাভ কৰিছিলে। হোৱাট ডিড দ্য হাইয়েষ্ট জেনেৰেলছ ডু ইন দ্য ইভেণ্ট। যে সেই ইভেণ্টত সেই যিটো উদ্বোধনীৰ দিন আছিলে উচ্চপদস্থ বিষয়াসকলে কি কৰিছিলে। দি হাইয়েষ্ট জেনেৰেলছ অফ ডিফেন্স এণ্ড পুলিচ চেলুটেড মেণ্ডেলা এণ্ড প্লেছ দেয়াৰ লয়েলটি টু হিম। যে সেই দিনাখন সেই ইভেণ্টৰ দিনাখন উচ্চপদস্থ পুলিচ বিষয়াসকলে মেণ্ডেলাক চেলুট কৰাইছিলে আৰু তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰিছিলে। হোৱাট ডিড দ্য স্মক ট্ৰেইল অফ ইম্পালা চিম্বলাইজ। যে স্মক ট্ৰেইল সেইদিনা আকাশ মাৰ্গত জেট বিমানেৰে ধোঁৱা এটা দিয়া হৈছিলে, এৰা হৈছিলে। সেই ধোঁৱাটোৱে কি সূচাইছে কৈছে। দি স্মক ট্ৰেইল অফ ইম্পালা চিম্বলাইজ দ্য নিউ নেশ্যনেল ফ্লেগ অফ সাউথ আফ্ৰিকা। সেই ধোঁৱাৰে সাউথ আফ্ৰিকাৰ নতুন জাতীয় পতাকাৰ ৰং তাত দেখুওৱা হৈছিলে। হোৱাট হেপেন আফটাৰ এংলো বৰ ৱাৰ। যে এংলো বৰ ৱাৰৰ পিছত কি হৈছিলে। আফটাৰ এংলো বৰ ৱাৰ দ্য হোৱাইট পিপুল অফ সাউথ আফ্ৰিকা ইৰেক্টেড এ চিষ্টেম অফ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন এগেইনষ্ট দ্য ব্লেক পিপুল অফ দেয়াৰ অউন লেণ্ড। যে এংলো বৰ ৱাৰ যুদ্ধখনৰ পিছতেই সেই বগা মানুহবিলাকে হোৱাইট মানুহবিলাকে সাউথ আফ্ৰিকাৰ এটা চিষ্টেম বনাইছিলে য'ত নেকি কলা মানুহক নিজৰ মাটিতেই তেওঁলোকৰ বৰণ চাই ভাগ কৰা হৈছিলে। তাৰপিছত অন হোৱাট বেচিছ দ্য ষ্ট্ৰাকচাৰ অফ নিউ গভৰ্ণমেণ্ট ক্ৰিয়েটেড। যে কিহৰ ওপৰত ভিত্তি কৰি নতুন চৰকাৰ তাত গঠন কৰা হৈছিলে। যে নিউ গভৰ্ণমেণ্ট তাত ক্ৰিয়েট কৰা হৈছিলে বা বনোৱা হৈছিলে বৰ্ণ জাতি নিৰ্বিশেষে সকলো মানুহক যাতে তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়া তাৰ ওপৰত ভিত্তি কৰি নতুন চৰকাৰ তাত বনোৱা হৈছিলে। তাৰপিছত হোৱাট ডিড দ্য পলিচি এপাৰ্থেইড ক্ৰিয়েট। যে পলিচি এপাৰ্থেইডটো কি কৰিছিলে। যে বৰ্ণভেদ প্ৰথাই কি কৰিছিলে। হোৱাট দি পলিচি অফ এপাৰ্থেইড ক্ৰিয়েট এ ডিপ এণ্ড লাষ্টিং ওৱান ইন দ্য কাণ্ট্ৰি এণ্ড ইটছ পিপুল। কৈছে যে সেই মোৰ দেশ আৰু জনসাধাৰণৰ মাজত এই বৰ্ণভেদ প্ৰথাই পলিচি অফ এপাৰ্থেইডে এক গভীৰ আৰু যুগমীয়া আঘাতৰ সৃষ্টি কৰিছিলে। একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ। যে মেণ্ডেলাৰ মতে তেওঁৰ চবতকৈ ডাঙৰ সম্পত্তিটো কি।
মহান্তম সম্পদ কি হেতু কৈছে according to Mandela the people of his nation are the greatest wealth not the gems or minerals যে মেণ্ডেলাৰ মতে মহান্তম সম্পদ হৈছে দেশখনৰ জনসাধাৰণ যি বিশুদ্ধ হীৰাতকৈ সত্য আৰু নিকা How does Mandela define the brave যে মেণ্ডেলাই সাহসিকতা কি দৰে তেওঁ ডিফাইন কৰিছে বৰ্ণনা কৰিছে Mandela defined the brave as the one who has the courage to conquer fear যে মেণ্ডেলা যে কৈছে যে সাহসক কৈছে যিয়ে নেকি ভয়ক জয় কৰিব পাৰে তাক সাহস বুলি মেণ্ডেলাই কৈছে What kind of freedom did Mandela yearn for his men যে মেণ্ডেলাই এজন ডেকা মানুহ হিচাপে কেনেধৰণে স্বাধীনতা বিচাৰিছিলে Mandela yearned for the basic honorable freedom of achieving his potential of earning his life of marrying and having a family কি কৈছে এটো যে Mandela yearned for the basic and honorable freedoms মেণ্ডেলাই যেতিয়া পুৰুষ হিচাপে তেওঁ সম্ভাৱনা লাভ কৰাৰ বাবে মৌলিক আৰু সন্মানীয় স্বাধীনতা পাবলৈ উৎসুক হৈছিল যাতে তেওঁ নিজৰ ইচ্ছামতে পইচা ইনকাম কৰিব পাৰে আৰু নিজৰ ইচ্ছামতে তেওঁ বিয়া কৰাব পাৰে তাৰ পিছত What did Mandela join the African National Congress Why did Mandela join the African National Congress then Mandela কিয় আফ্ৰিকান ন্যাশনাল কংগ্ৰেছত যোগদান কৰিছিল Mandela joined the African National Congress because he wanted to fight for the freedoms of his people যে Mandela আফ্ৰিকান ন্যাশনাল কংগ্ৰেছত যোগদান কৰিছিল কাৰণ তেওঁৰ মানুহৰ কাৰণে মানুহক স্বাধীনতা কৰাৰ উদ্দেশ্যে তেওঁ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছত যোগদান কৰিছিল তাৰ পিছত আমি কেইটামান লং কোৱেশ্চন আনসাৰ আলোচনা কৰো যে What hope does Mandela express for his country in his speech যে মেণ্ডেলাই তেওঁৰ ভাষণত তেওঁৰ দেশখনৰ বাবে কি আশা প্ৰকাশ কৰিছে Mandela is very optimistic for the future of his country South Africa Mandela hopes that this beautiful land would never again experience this oppression of one by another he pledged to liberate all the people from poverty deprivation suffering gender and other discrimination Mandela hoped that freedom would reign forever on his country কৈছে মেণ্ডেলাই তেওঁৰ দেশ দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে বহুত আশাবাদী আছিল মেণ্ডেলাই তেওঁৰ সুন্দৰ দেশখনৰ কেতিয়াও যাতে এই পুনৰ ইজনে আনজনক অত্যাচাৰ কৰাটো নিবিচাৰে বা নকৰে তেওঁ এই দেশৰ জনসাধাৰণৰ দৰিদ্ৰতা বঞ্চনা দুখ কষ্ট লিংগ বৈষম্য আদিৰ পৰা মুক্ত হোৱাটো আশা কৰিছিল মেণ্ডেলাই তেওঁৰ দেশখনৰ চিৰদিনলৈ স্বাধীন হৈ থকাটো আশা কৰে গতিকে এনেদৰে মেণ্ডেলাই তেওঁৰ ভাষণত তেওঁৰ দেশখনৰ বাবে আশা প্ৰদান কৰিছিল তাৰ পিছত How did Mandela become the first black president in South Africa কৈছে যে নেলসন মাণ্ডেলাই কেনেদৰে দক্ষিণ আফ্ৰিকাত প্ৰথম কৃষ্ণবৰ্ণৰ ৰাষ্ট্ৰপতি হৈছিল যে Mandela fought a lifelong fight against the racial discrimination in South Africa. He had to remain behind the bars for 30 years. The first democratic elections were held in South African history. Mandela's party won 252 seats out of 400 seats. Thus, by winning majority seats, Mandela became the first black president there. কি কৈছে যে দক্ষিণ আফ্ৰিকাত নেলসন মেণ্ডেলাই বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে এক দীঘলীয়া সংগ্ৰাম কৰিছিল তেওঁ 30 বছৰ কাৰাগাৰত থাকিবলগীয়া হৈছিল তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ ইতিহাসত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু মেণ্ডেলাৰ দৰে 400 আসনৰ ভিতৰত 252খন আসনত জয়ী হৈছিল এনেদৰে গৰিষ্ঠ সংখ্যক আসনত জয়ী হৈ মেণ্ডেলাই তাত প্ৰথম কৃষ্ণবৰ্ণৰ ৰাষ্ট্ৰপতি হৈছিল তাৰ পিছত আমি শেষৰটো কোৱেশ্চন চাও Why does Mandela address the freedom as a newborn liberty যে মেণ্ডেলাই স্বাধীনতা কিয় নৱজাত স্বতন্ত্ৰতা বুলি সম্বোধন কৰিছে Mandela addressed the freedom as newborn liberty because the people had to face a terrible disaster of racial discrimination. This disaster lasted for a long time and it took many lives. Now the people of South Africa are free from all such things, so Mandela called this liberty as newborn liberty. যে মেণ্ডেলাই স্বাধীনতাক নৱজাত স্বতন্ত্ৰতা বুলি এইদৰে সম্বোধন কৰিছে কাৰণ জনসাধাৰণে বৰ্ণ বৈষম্যৰ এক ভয়ানক দুৰ্যোগৰ সন্মুখীন আগতে হৈ আছিল এই দুৰ্যোগটো বহুদিন ধৰি চলিছিল আৰু ইয়া বহুত লোকৰ প্ৰাণহানি কৰিছিল বৰ্তমান দক্ষিণ আফ্ৰিকাৰ লোকসকলে এই সকলোবিলাক দুৰ্যোগৰ পৰা মুক্ত হৈছে সেয়ে মেণ্ডেলাই এই স্বাধীনতাক এক নতুন স্বতন্ত্ৰতা বুলি অভিহিত কৰিছে গতিকে আমি এই চেপ্টাৰটো আজি সম্পূৰ্ণ কৰিলোঁ
অসমীয়া অনুবাদ টেক্সচুৱেল কুৱেশ্যন এনচাৰ বা অতিৰিক্ত কুৱেশ্যন এনচাৰ যদিহে আপোনালোকৰ কিবা জানিবলগীয়া বা বুজিব অলপ অসুবিধা হৈছিলে বা ডাউট আছে তেন্তে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আমি পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি পৰৱৰ্তী ভিডিঅ'ত ক্লাছ 7 HSLC চিলেবাছৰ এটা কবিতা বা পোয়েট্ৰি ছেকশ্যন আমি আৰম্ভ কৰিম